হেল্ল' গাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন বছৰ বুলিলে পাৰ্টি চলিয়ে থাকে। আমি কালিও এটা পাৰ্টি খালোঁ। কিনো খালোঁ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। এইখিনি যে দেখিছে, এই চিকেনখিনি আমি চুঙাত দি খাম। প্ৰথমতে চিকেনখিনি আমি আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া, ধনিয়া পাত, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, মিট মছলা, ৰেড চিলি পাউডাৰ, কেঁচা তেল, নিমখ, হালধি, কাশ্মীৰ পাউডাৰ দি মাখি ল'লোঁ। তাৰপিছত চুঙাত ভৰালোঁ। এইফালে আকৌ গাহৰি বইল কৰি আনিছে, লাই পাত আৰু খৰিচা দি বনাব। গাহৰি মাংস আমাৰ কমকৈ লোৱা হৈছে, কাৰণ 2-4জনমান মানুহেহে গাহৰি মাংস খাব। সকলোৱে গাহৰি মাংস নাখায়, সেয়ে গাহৰি মাংস কমকৈ বনোৱা হৈছে। এইফালে চুঙাত আমাৰ চিকেনখিনি ভৰোৱা হৈ গ'ল। জুইত চুঙাখিনি দিয়া হ'ল। তলত জুই দিছে, মাজত চুঙাখিনি, ওপৰতো জুই দিয়া হৈছে, কাৰণ তেহে সিজিব। চুঙাৰ মাংসখিনি নহ'লে এফালে সিজিব, এফালে নিসিজিব। এইফালে আমাৰ ৰাইজ জুইৰ কাষত বহি অপেক্ষা কৰি আছে, কেতিয়া চুঙাত মাংস সিজিব, কেতিয়া খাবলৈ পাব। চুঙাত মাংসখিনি পুৰি থাকোঁতেনে সেইফালে আমাৰ গাহৰি ষ্টিকো বনাইছিলে, সেইখিনি পুৰি হৈ গ'ল। কলপাতত ইতিমধ্যে আনি ষ্টিকৰ পৰা মাংসখিনি উলিওৱা হ'ল। সেইফালে চুঙাও পুৰি আমাৰ শেষ হ'ল। চুঙাৰ মাংসখিনি এটা চৰিয়াত উলিয়ালে। 1.5 কেজি মাংস আমাৰ চুঙাত দিয়া হৈছিলে, 3টা চুঙাত। সকলো মাংস উলিয়ালে। সেইফালে ষ্টিকৰ মাংসও হ'ল আৰু গাহৰি মাংস বনোৱাও হৈ গ'ল। অকণমান চিকেন আমাৰ ড্ৰাই ফ্ৰাই কৰা হৈছে, কাৰণ যিখিনি মানুহে গাহৰি মাংস নাখায় সেইখিনিয়ে ড্ৰাই ফ্ৰাইখিনিয়ে খাব। ইতিমধ্যে আমাৰ সকলো বনোৱা হৈ গ'ল। সেয়া লাই পাত দি গাহৰি মাংস, সেইফালে এয়া হৈছে আমাৰ ড্ৰাই ফ্ৰাই ব্ৰইলাৰ মাংস, সেইফালে হৈছে আমাৰ চুঙাত দিয়া মাংস। এয়া চাওক, তিনিওবিধ হৈ গ'ল। হৈ যোৱাৰ পিছত চেণ্টৰ ইমানেই আমোলমোল, আমাৰ ৰাইজৰ লোভৰ পানী পৰিছে, কেতিয়া খাওঁ খাওঁ লাগিছে। তাৰপিছতে ৰাইজ সকলো খোৱাত ব্যস্ত। আমি আটাইকেইজনে একেলগেই ভাত খালোঁ, কাৰণ কেলৈ দিবলৈ আৰু মানুহ নাই। একেকোবে যেই যিমান খাব ডিছত লৈ ল'লে। লৈ লোৱাৰ পিছত সকলোৱে খোৱা আৰম্ভ কৰিলে। আজিলৈ ভিডিঅ'টো ইমানেই। সকলোৱে মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ঠিক আছে, আজিলৈ আহোঁ। ধন্যবাদ।